অভিষেক দাদা ডাইৰেক্ট ফ্ৰম পুনে। তো এইফালে একদম নেইন আবেলি দুলহান মানে পুৰা ৰেডি আৰু এইফালে বাকী চলাবনে নাই তুমি? মই যেতিয়া শিকিম এই বছৰ মোৰ ৰেভলিউশ্যন হ'ল গাড়ীটো চলোৱা শিকি কেনে ফাৰ্ষ্ট মই থাৰ্ডটোৱে চলাওঁ। কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিছে? মোৰ ল'ৰাহঁতে আপোনালোকে আশীৰ্বাদ কৰক, মোৰ ল'ৰাহঁতে আৰু ডাঙৰ হওক আৰু ইহঁতে উন্নতি কৰিব পাৰিব। এখন হৈছে স্কৰপিঅ' এন, যোনটো মানে মোৰ মানে পাৰ্চনেল ফেভৰেট মানে আৰু SUV, যোনটো এদিন নে এদিন ল'বলৈ নিশ্চয় ট্ৰাই কৰিম। তো এইফালে ফাইনেলি গাড়ী ওলাই গৈ আছে। তো হেল্ল' এভৰিৱান, মোৰ নাম বিৰাজ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' BT ব্লগছ, য'ত একদম দেখা পাইছে একদম চকুটুকু সৰু হৈ গৈছে ৰ'দৰ মানে সেয়াত। তো যি কি নহওক, এতিয়া মই আছোঁ অনুৰাগৰ ঘৰত আৰু এতিয়া ইয়াৰে পৰা ওলাই দিওঁ আৰু যাওঁ ডাইৰেক্ট ডেলিভাৰী ল'ব, কাৰণ ফাৰ্ষ্ট ডে আপোনালোকে দেখিছে যে হোৱা নাই, আনফৰ্চুনেটলি মানে প্লেন কেঞ্চেল হৈছে। তো যি কি নহওক, আজি একদম ছাকচেছফুলি হওক যাতে আমি গৈ আছোঁ থাৰৰ ডেলিভাৰী ল'ব। তো ব'লক এতিয়া বেছি কথা নাপাতি একদম ভিডিঅ'টো মজাকৈ জল্দি ষ্টাৰ্ট কৰোঁ। তো এইফালে ফাইনেলি আহি পালোঁ মাহিন্দ্ৰা শ্ব'ৰুম আকৌ এবাৰ মানে। তো এইফালে আছে অভিষেক দাদা ডাইৰেক্ট ফ্ৰম পুনে। তো কেতিয়া আহিলে? ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট। তো এতিয়া গাড়ী ৰেডি হ'লনে? হৈ গ'ল ন? তো এতিয়া আমি যাওঁ ভিতৰত, আৰু ইমান ৰ'দ একদম কথা পাতিব পৰা নাই। তো ব'লক ভিতৰলৈকে যাওঁ আৰু গাড়ী দেখুৱাওঁ আপোনালোকক আকৌ এবাৰ মানে। তো আজি যি দেখাই থাকিম বা যি কি নহ'ব গোটেই মানে ছেকেণ্ড টাইম হৈ থাকিব আৰু। তো যি কি নহওক একদম বঢ়িয়াকৈ চাই থাকক। এইফালে পিছফালে আছে অনুৰাগ। এই কিবা কবি নেকি? আজি ফাইনেলি ডেলিভাৰীটো পাম। তাৰপিছত এতিয়া চাওঁ, বেলেগ কিবা এক্সেচৰিজ কিবা ল'ব বুলি কৈছে। ডেলিভাৰীটো ফাৰ্ষ্টত লৈ লওঁ, তাৰপিছত এক্সেচৰিজ কেইটা লগোৱাৰ পিছত অকণ পূজা দি কেনে অকণমান ফুৰিব ওলাম আৰু বাকী তই চলাবিনে নাই? নাই হেবিচুৱেট নহয় না। সেইটো হয়, লাহে লাহে যেতিয়া দিব অকণমান তেতিয়া চলাম বাৰু। সেইটো হয় বাৰু, বেয়া কৰিব মন নাই মানে সেই আৰু। তো ব'লক এতিয়া ভিতৰলৈকে যাওঁ আৰু বাকী একদম চাই থাকক। তো এইফালে একদম নেইন আবেলি দুলহান মানে পুৰা ৰেডি আৰু এইফালে ধুনীয়া। তো এইফালে একদম নয়া থাৰ। বাকী কেনেকুৱা লাগিল থাৰৰ ডেলিভাৰী? মোৰ বহুত ভাল লাগিল, মোৰ ড্ৰিমছ কাম ট্ৰু হৈ গ'ল আজি। যেদিনা লঞ্চ হৈছিল সেইদিনাৰ পৰা লম কৰি মাথাটো খাই গৈছোঁ। আজি ফাইনেলি হ'ল আৰু। বাকী চলাবনে নাই তুমি? মই যেতিয়া শিকিম এই বছৰ মোৰ ৰেভলিউশ্যন হ'ল গাড়ীটো চলোৱা শিকি কেনে ফাৰ্ষ্ট মই থাৰ্ডটোৱে চলাওঁ। বঢ়িয়া আৰু। তেতিয়া ৰিজু বহিবনে নাই? মই নবহোঁ তাতে, মোৰ মৰিব মন নাই। যিমানে পক্ত গাড়ী হওক মই নবহোঁ। ইঞ্চুৰেঞ্চ আছে, চবৰ আছে আমাৰ ঘৰত। নাই না, আমাৰো নাই বাৰু। নাই সেইটো মোৰ ভাঙিলে নতুন পাৰ্ট যোগাব নেকি? কিন্তু বডি পাৰ্টছ ভাঙিলে আৰু নিদিয়ে নহয় ইঞ্চুৰেঞ্চ? নাই ঠিক কৰি দিব। ঠিক কৰি দিব ন? বঢ়িয়া। আৰু এইফালে মেইন মানুহজন গাড়ীৰ, এইফালে থাৰৰ অনাৰ। কি ক'ব আপুনি? কি ক'ম আৰু, কেনেকুৱা লাগিল? ভাল লাগিছে। ভাল লাগিছে? মোৰ ল'ৰাহঁতে আপোনালোকে আশীৰ্বাদ কৰক, মোৰ ল'ৰাহঁতে আৰু ডাঙৰ হওক আৰু ইহঁতে উন্নতি কৰিব পাৰিব। কিন্তু থাৰৰ অনাৰটোতো মেইন আপুনি, আপোনাৰ নামতে আছে। মোৰ নামত থাকিলে কি হ'ল, মোৰ ল'ৰাবিলাকে চব কৰি আছে, নামটো মোৰ দিছে, কিন্তু ল'ৰাই আপোনাক ভাল পায় কাৰণে। আৰু এইফালে চকলেটো দিছে, চকলেটটো খুৱাবনে নাই? খুৱাম চবকে খুৱাম। বঢ়িয়া। এইফালে এইটো আমাৰ অভিষেক দাদা সৰু ভাইক, এইটো চবেই চিনি পায় বাৰু। চিনি নাপাব, তাক চিনি নোপোৱা মানুহে নাই আৰু। তো এইটোৱে আৰু। আমি এতিয়া ইয়াৰে পৰা ডাইৰেক্ট ক'ত যাম ইয়াৰে পৰা? এতিয়া আমি আমাৰ বাকী ফেমিলি মেম্বাৰ্ছৰ কাৰণে ৱেইট কৰি আছোঁ। তেখেতে আহিব, তেতিয়া একেলগত ওলাই দিম ইয়াৰে পৰা নেকি? অ'কে। তো গাইজ, এইফালে আপোনালোকে দেখিছে এইখন হৈছে স্কৰপিঅ' এন, যোনটো মানে মোৰ মানে পাৰ্চনেল ফেভৰেট মানে আৰু SUV, যোনটো এদিন নে এদিন ল'বলৈ নিশ্চয় ট্ৰাই কৰিম। মানে কিছু ভাল আৰু মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। ভিতৰটো চাওক আপোনালোক, কিমান ধুনীয়া একদম। ওপৰত এইফালে এনেকৈ ৰুফ খুলিব পাৰি, লগাব পাৰি, একদম বহুত ধুনীয়া। আৰু ডিছপ্লেটো চাওক গাইজ কিমান ডাঙৰ। এইটো বাৰু অট'মেটিকটো হয়, মোৰ এনে অট'মেটিকটো বাৰু ভাল নালাগে, কাৰণ অট'মেটিকত মানে কি, সেই আপোনালোক যদি দেখিছে তাত অকল ব্ৰেক আৰু এক্সিলেটাৰ আছে, ক্লাচ নাই। আৰু এইফালে গিয়াৰটো আপোনালোকে চাওক, P মানে হৈছে পাৰ্কিং, R ৰিভাৰ্ছ, এণ্ড নিউট্ৰেল, D কিবা ড্ৰাইভ হ'ব, তেনেকুৱা টাইপ আৰু। তো যি কি নহওক,
মেনুৱেলটোৱে ভাল নেকি? মেনুৱেল ভাল লাগে, বাট এই গাড়ীৰ স্পেচিয়েলিটি মোৰ এইটোৱে ভাল লাগিছে, এই নতুন লগোটো আৰু ইণ্টেৰিয়াৰটো বহুত ধুনীয়া। ইণ্টেৰিয়াৰটো বহুত ধুনীয়া, লেডাৰ ক্ৰাফ্টেড। পূৰা লেডাৰ হয়, বহুত ধুনীয়া, বহুত বেছিয়ে ধুনীয়া। এইফালে এইবিলাক একদম প্ৰিমিয়াম মানে আৰু বহুত ভাল। তো এইটো একচুৱেলি লোৱাৰ কথা আছিল, বাট দাদাৰ বোলে ফেমিলি কাৰ নালাগে, চ' তাৰ টুৰিং কৰিব লাগে। আৰু ৰিচেণ্টলি মণিপুৰ গৈছিলে, তাতে ৰাস্তাৰ কণ্ডিশ্যন বহুত বেয়া, চ' সি ভাবিছে যে নাই এনেকৈ গাড়ী ল'লে নহ'ব, তলত লাগিবই, চ' সি সেইকাৰণে থাৰটো ল'লে। বাট এইটোও বহুত বঢ়িয়া গাড়ী। মোৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ এইটো আৰু 700টো, বাট মই এইটো বেছি প্ৰিফাৰ কৰোঁ জাষ্ট বিকজ ইটছ ভেৰি টল আৰু তাৰ মানে কি বোলে এইটো বহলটো বহুত ভাল, ব্ৰেডটো বহুত বেছি। তো যিকিনো এইফালে ছনীৰ স্পীকাৰ দিছে চাওক, ছনীৰ স্পীকাৰ আৰু বহুত মানে মজা গাড়ী, মানে এইটো মানে মোৰ ফেভৰেট আৰু স্পেচিয়াছ আৰু মানে এইটো পেনোৰামিক ছানৰুফটো নাই। সেইটো নাই বাৰু, জাষ্ট এইটো চিম্পল, এইটো চাগে আৰু এটা আহে পেনোৰামিক ছানৰুফটো আহে, এইটো ধুনীয়া আহে মেবি। তো সেইটোৱে আৰু বহুত ধুনীয়া আৰু মানে এইটো মানে কি ক'ম আৰু একদম মানে পাৰ্চনেল ফেভৰেট কাৰ বুলি যোনটো কয় আৰু সেইটোৱে। তো এবাৰ আহি পেলাই এদিন টেষ্ট ড্ৰাইভো ল'ব লাগিব পিছত, তো যি কি নহওক। আৰু লগতে আপোনালোকে মোক আৰু এটা কথা কওক, এইফালে মই মিৰৰটো দেখাই দিছোঁ, মোৰ চুলি একদম কেনেকুৱা লাগিছে, হেয়াৰ কাট আৰু দাড়ি আপোনালোকে এবাৰ কমেণ্ট কৰি ক'ব বাৰু। মই মানে কি একচুৱেলি ভাবিছোঁ কি যে মানে মই নকটাওঁ, মানে এনেকৈ থাকিব মানে একদম চাপৰা টাইপ। তো যি কি নহওক, তো এতিয়া গাড়ীখন আৰু তাত এচেচৰিজন লগাব লৈ গ'ল, তো আহি পেলাই তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিম। তো তেতিয়ালৈকে ভিডিঅ'টো একদম মজাকৈ চাই থাকক নেকি। তো এইফালে আমি এতিয়া শ্ব'ৰুমত সোমাই আহিছোঁ আৰু এইটো দেখিছোঁ XUV 700। এইখনো কম ডাঙৰ গাড়ী নহয়, এইখনো আছে একদম মজা। এইখন কেনেকুৱা লাগে ঐ? এইটো ভাল লাগে, দুটাৰ কেৰেক্টাৰটো বেলেগ একচুৱেলি। বেলেগ, ইটছ লাইক এ কুপ, আৰু স্কৰপিঅ' এনটো একদম চিধা Straight. বক্স টাইপ, আৰু এইটো অকণমান মানে কাৰ্ভনেছটো আছে, আৰু সেইটোত অকণমান শ্বাৰ্পনেছটো আছে। ধুনীয়া হয় বাৰু, বহুত ডাঙৰ। বাট মই এইটো বেছি ব্ৰেথত বেছি আছে, ব্ৰেডটো বেছি আছে এইটো বাৰু, এইটো মই ভিতৰত বহিছোঁ। ব্ৰেডটো বেছি আছে, চৰা লেন্থটোও বেছি আছে। আৰু স্কৰপিঅ' এনৰ পৰা এইটোত বেছি ফিচাৰ্ছ আছে, অটো পাইলট আছে, অটো পাইলট আছে, য়েছ লাক্সাৰী, একদম টপ মডেল। এইটোত মানে কি হয়, যদি এৰি দিয়া যায় নিজে নিজে ষ্টেৰিং চলি থাকে আৰু মানে মইতো ইমান কনফিডেণ্ট নহয় যে মই কনফাৰ্ম, মোৰো কিবা লাগি থাকিব গাড়ী যদি ষ্টেৰিং হাইৱে তুমি অকণমান ট্ৰাষ্ট কৰিব কৰিব পাৰি। মানে কি হয়, যদি কিবা এটা গাড়ী আহি যায় এইটোৰ সন্মুখত বা কিবা, এইটো নিজে এনেকৈ কাটি পেলাই ওলো, মানে টাৰ্জেনৰ গাড়ীখন যেনেকুৱা আছিল তেনেকুৱা। টাৰ্জান নহয়, টেছলা নিচিনা। নাই টাৰ্জেনত যোনটো দেখাইছিলে মুভিখনত, এইটোতো বাপেকে কি বিমল কি কিবা এনেকৈ বলো যুৱা কেচি। তো এইফালে বহুত সময় হ'ল আৰু এতিয়া টাইম হৈছে 1:30 আৰু গাড়ীত লাগি আছে এচেচৰিজ। তো বাৰু পিছফালে এইটোৰ কেমেৰা নাহে চাগে ন? পিছফালে নহয়, এইটো টপ মডেল না, টপ মডেল। আমাৰ কেমেৰাটো বেলেগকৈ কিনিব লাগিছে। আচ্ছা, বেলেগকৈ কিনিব এইটো লাগিব। ইনষ্টল হৈ গৈছে। তো এইফালে এইটো কেমেৰাটো চাগে, এইটো কেমেৰা আপোনালোকে দেখিছে, এইটো লগোৱা হ'ল বাৰু। আৰু বাকী এচেচৰিজ গোটেইখিনি লাগি আছে আগৰ ফালে। আজিয়ে লগাব গোটেই এচেচৰিজ, আৰু কৈ লাভ নাই যিহেতু অকণমান টাইম লাগিব আৰু টাইমটো লাগিব। তো তাৰে পৰা আমি ওলাই দিম। তো যিহেতু এইফালে এচেচৰিজ এন অল লগাইছিলে, তো চেচিছ এন অল কালাৰ কৰা হৈ গ'ল, আৰু এতিয়া গাড়ী ৱাশ্বিং হ'ব, ৱাশ্বিং থাৰ ৱাশ্বিং। তো এতিয়া ফাইনেলি গাড়ীখন হ'ল ডেলিভাৰ, আৰু এতিয়া কেইটা বাজে? 5টা। এই ৰাতিপুৱা 11টাৰ পৰা এতিয়া বাজিল 5টা, আৰু এই মানুহজনক এতিয়াহে পোৱা গ'ল। গাড়ী ডেলিভাৰী লোৱাৰ টাইমতো এইফালে ৰখি আছে, মানে কেমেৰাৰ অপজিট চাইডে আৰু ফ্ৰেমত আহিব মানে চাগে মন যায় নেকি নাজানো। তো কেনেকুৱা লাগিল বাৰু? মই এইটো দেখাইছোঁ বাৰু। আজি পূজাটো হ'ব নেকি? আজি হ'ব নেকি? কালি সেইটোৱে আৰু। তো এতিয়া একদম ধুনীয়াকৈ গাড়ীখন উলিয়াই লৈ আহিব, দাদাই চলাব, এইটো দেখাই দিম এবাৰ। তাৰপিছত ব্লগটো একদম ধুনীয়াকৈ এণ্ড কৰিম, ব্লগটো একদম ধুনীয়াকৈ চাই দিম। তো ফাইনেলি এতিয়া আহিল আমাৰ গাড়ী ৰেডি হোৱা, আৰু এতিয়া টাইম কিমান হ'ল? 5টা বাজিল। তো গাড়ী আহি গ'ল ফাইনেলি। এইফালে প'জ দি আছোঁ দেখোন বা, এইফালে গাড়ী আহি গ'ল। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, আৰু বহুত দেৰি হৈছে আৰু ভোক চোক লাগি আৰু মানে অৱস্থা নাই। তো এইফালে ফাইনেলি গাড়ী ওলাই গৈ আছে। বা বেলেগ আৰু দেখোন।
তো ফাইনেলি এইফালে গাড়ী আহি গ'ল ঘৰত একদম নেন এভেলি দুজন আহি গ'ল ঘৰত এইফালে ঘৰ K9 একাডেমি লগতে অকণমান প্ৰমোশ্যন হৈ গ'লে ভাল আৰু তো মজা আৰু একদম তো আপোনালোকে দেখিলে যে আজি কেনেকুৱা কি হ'ল কি নহ'ল তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে জানে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো অতি সোনকালে আৰু ভাল ভাল নতুন নতুন মজা মজা ভিডিঅ'ছত লগ পাই আছোঁ তো টিল দেন টেক কেয়াৰ বাই 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 বাই